হাই ফ্ৰেণ্ডছ, আজি আকৌ মই আপোনালোকক নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু আজি দেখাবলৈ বিচাৰিছোঁ মাধৱ বৰাৰ ৰিয়েকশ্যন, মানে জুনিয়ৰ জুবিন মাধৱ বৰাৰ ৰিয়েকশ্যন মানে কি জুবিন দাৰ এই যে মানে পাগল বুলি কৈছিল, ভিডিঅ'টো মই আপোনালোকক অলৰেডি দেখাইছোঁৱে। তাৰ ওপৰত মানে কি ক'লে মানে সেইটো দেখাবলৈ বিচাৰিছোঁ। অলপ দুখত ভাগি পৰিছিল, সেই দৃশ্যটো অকণমান দেখাবলৈ বিচাৰিছোঁ। চাওকচোন ভিডিঅ'টো। হঠাৎ তেনেকৈ কৈ দিব বুলি মই ভবা নাছিলোঁ, আৰু মেইন কথা মই কণ্টিনিউ জুবিন দাক ভাবি নাথাকোঁ মেইন কথা। আৰু 2টা বজাত স্কুলৰ পৰা আহি মই টমটম চলাওঁ, কেতিয়াবা মানুহ পাওঁ কেতিয়াবা নাপাওঁ, তেনেকৈ মোৰ পঢ়া খৰচটো ওলায়। ঘৰৰ অসুবিধা আৰু দাদাই কৈ দিব বুলি তেনেকৈ ভবা নাছিলোঁ মই জুবিন দাই, আৰু পাগল বুলি কৈ দিব বুলিতো মই ভবাই নাছিলোঁ। না সেইটো পাগল হ'ব প্ৰথম কথা, বিকজ তাৰ চাইক'লজিত মোক সোমাই লৈছেতো। কাৰণ সি গান নাগালেতো জুবিন গাৰ্গ হ'ব নোৱাৰে। মিমিক্ৰি আৰ্টিষ্টটো নহয় প্ৰথম কথা, সৰু ল'ৰা। এটা ডাঙৰ ল'ৰা হ'লে মই গালি পাৰিলোহেঁতেন, তাক গালি পাৰিব নোৱাৰোঁ এতিয়া, সৰু ল'ৰা। মই ভাবিছিলোঁ দাদাই ক'ব আৰু ধুনীয়াকৈ পঢ় আৰু ভাল কাম কৰ, গান চান শিক, আৰু মোৰ কোৱাতকৈ মোৰো কৰ আৰু বেলেগৰো কৰ, চেষ্টা কৰি যা। মই তেনেকৈ ভাবিছিলোঁ। এতিয়া পাগল বুলি কৈ দিলেতো নিজকেই বেয়া লাগিলে আৰু। মই দেউতা মৰিলৈ ইমান জেগা দিলোঁ হয় খেলা। দেউতা মা মোৰ ভগৱান, দেউতাৰ পিছতহে জুবিন দা আছিল। দুখটো পূৰা লাগিছে, আৰু প্ৰগ্ৰেম নকৰোঁ বুলি ভাবিছোঁ। এতিয়া এইবিলাক নকৰোঁ, গান গাম আৰু চেষ্টা কৰি যাম গান গাবলৈ। মই জুবিন দাক সৰুৰ পৰাই ভাল পাওঁ, এতিয়াও মই মনৰ পৰা যোৱা নাই। জুবিন দা আছেই, মই জুনিয়ৰ জুবিন হ'বলৈ যোৱা নাই। মই এইটো জুবিন জন্মও নহয়, আৰু জুবিন দা এটাই, আৰু 7টা জন্ম লাগিব জুবিন দাক ঢুকি পাবলৈ। মই ভাবিছোঁ জুবিন দাক লগ পালে গীটাৰ এখন খুজিম দাদাক, মই এইটো ভাবিছিলোঁ। এতিয়া পাগল বুলি কৈ দিলে কি কৰিব যাম। গান গালেও মই জুবিন গাৰ্গ নহওঁ, গানটো মই মাধৱেই, কিন্তু মাধৱ বৰা হ'লেহে চিনি পাব। জুনিয়ৰ জুবিনটো কি, এইটো শব্দটো কি? মই জুবিন দাকেই ভাল পাওঁ, মই বেলেগক ভাল নাপাওঁ। জুবিন দাক ভাল পোৱাৰ কাৰণেহে মই মিমিক্ৰিটো কৰিছোঁ। ভিডিঅ'টো আপোনালোকক দেখালোঁ, আৰু ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ মন্তব্য জনাব। নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং, বাই বাই।